খুব সিনচিয়াৰলি এই মেলাত আহি পাইছে আৰু তেখেতসকলে নিজৰ নিজৰ ল'ৰা ছোৱালী যিটো মানে লুকাই থকা বেমাৰ যিটো আমি ধৰিব নোৱাৰো সেইটো আমি স্ক্ৰিনিং কৰিলে ধৰা পৰিব আৰু এইটো 18 বছৰলৈকে আমি স্ক্ৰিনিংটো কৰিম ইয়াৰ পিছত যেনেকৈ ব্যৱস্থা ল'ব লাগে আমি BTC গভৰ্ণমেণ্ট হিচাপে ইয়াৰ বিহিত ব্যৱস্থাটো আমি ল'ম আৰু আজিৰ এই প্ৰগ্ৰামতে আমাৰ TB পেচেণ্টসকলক যিটো আমাৰ পেকেট খোৱা প্ৰটিনযুক্ত আদাৰ দিয়াৰ যি ব্যৱস্থা আজি প্ৰিলিমিনাৰী আমি ইয়াত দিছোঁ আৰু যিসকলে এই পেচেণ্টসকলক খাদ্য যোগান কৰিবৰ কাৰণে ইচ্ছুক তেখেতসকলে আমাৰ ডিষ্ট্ৰিক্ট TB অফিচাৰসকলৰ লগত যোগাযোগ কৰিলে তেওঁলোকে আমাক কণ্ট্ৰিবিউট কৰিব পাৰিব আৰু দুখীয়া যিটো TB পেচেণ্ট তেখেতসকলক খাদ্য সহায় কৰিবৰ কাৰণে মই আপোনালোকৰ জৰিয়তে মই BTC-বাসী ৰাইজক কোকৰাঝাৰবাসী ৰাইজক মই অনুৰোধ কৰিছোঁ অক্টোবৰ মাহত আমি LAC লেভেল হেল্থ কেয়াৰ আমি এটা কেম্পেইন কৰিছোঁ মেগা হেল্থ কেয়াৰ ইয়াতে আজি আমি সমষ্টি লেভেলত আজি কোকৰাঝাৰ যিটো LAC লেভেলত আমাৰ কাৰিগাঁও মাইবং নগৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত আমি হেল্থ কেম্পেইন কৰি আছোঁ এই কেম্পৰ জৰিয়তে আমি আজি প্ৰায় 3000 0 to 18 years বা 18 years and below ইয়াৰ ছাত্ৰ ছাত্ৰীসকলক আমি স্ক্ৰিনিং কৰিম ইয়াৰ ভিতৰত যিটো অলপ ক্ৰিটিকেল নিউৰো বা তেনেকুৱা যিটো ক্ৰিটিকেল 50টা বেমাৰৰ মাজত যিটো আইডেন্টিফাই হয় এইসকলক আমি স্ক্ৰিনিং কৰি আমাৰ ৰিফাৰেল চেণ্টাৰত আৰু নৱেম্বৰত আৰু এটা স্ক্ৰিনিং হ'ব ইয়াৰ পিছত আমি মেডিকেল কলেজ লেভেলত ডিচেম্বৰ মাহত আৰু এটা স্ক্ৰিনিং আমি কৰিম ইয়াৰ পিছত আমি গোটেই পেচেণ্টবিলাকক ট্ৰিটমেণ্ট কৰিবৰ কাৰণে আমি আৰম্ভ কৰিম আৰু যিটো পেচেণ্ট বা যিটো বেমাৰ বাহিৰত লৈ যাব লাগে হাৰ্টৰ পেচেণ্ট বা বিভিন্ন যিটো আমাৰ এফিলিয়েটেড যিবোৰ হস্পিটেল আছে এই হস্পিটেলবোৰত আমি দিল্লী এপ'লো বা এইমছ বা আমাৰ নাৰায়ণা যিটো হস্পিটেল আছে এই হস্পিটেলবিলাকত আমি ট্ৰিটমেণ্ট কৰাৰ কাৰণে আমি ব্যৱস্থাটো ল'ম তো এতিয়া প্ৰিলিমিনাৰী ষ্টেজ আজি প্ৰিলিমিনাৰী ষ্টেজ হিচাপে আমি কিমানজন ক্ৰিটিকেল পেচেণ্ট আমি পাওঁ তেওঁলোকক আমি স্ক্ৰিনিং কৰিম আৰু প্ৰিলিমিনাৰী ট্ৰিটমেণ্ট এতিয়াৰে পৰা আৰম্ভ হ'ব আৰু আমি নৱেম্বৰত যিটো ডিষ্ট্ৰিক্ট লেভেলত আমি কৰিম তাৰপিছত আমি ষ্টেট লেভেলত আমি স্ক্ৰিনিং কৰি পেলাই মানে উচ্চ চিকিৎসাৰ বাবে আমি ৰিফাৰেল কৰাৰ যি ব্যৱস্থা এই ব্যৱস্থাটো আমি কৰিম